মহিলাই যদি আমাৰ প্ৰাৰ্থীগৰাকী সপক্ষে যদি ভোটদান কৰা নাই, আমাৰ যি তিনিজন প্ৰাৰ্থী আছে তেখেতলোকৰ সপক্ষে যদি ভোটদান নকৰাৰ যদি আমি প্ৰমাণ পাওঁ, তেখেতলোকৰ নাম কিন্তু আমি তালিকাভুক্ত কৰি থকা তালিকাবিলাকত থাকিলেও তেখেতলোকে আশা নকৰাটো ভাল, যিহেতু সেইটো আমি ডাইৰেক্টলি কাটি দিয়া হ'ব। সেইটো মই মুকলিমূৰীয়াকৈ আপোনালোকৰ আগত অৱগত কৰিছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ গাত চেঙা তেল ঢালিলে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে। অসমৰ মামা মামী আদানী আম্বানীৰ মডেল একে। বসুন্ধৰাৰ নামত অসমৰ ৰাইজে একো নাপায়, কিন্তু ডাঙৰ মামা ডাঙৰ মামী, সৰু মামা সৰু মামী, কাৰ্বি আংলঙৰ মামা মামী, কোকৰাঝাৰৰ মামা মামীয়ে সকলো পায়। দিছপুৰৰ পৰা মুখ্যজনে যেতিয়া এনেধৰণৰ কাম কৰে, তেতিয়া সতীৰ্থসকলে একেটা স্তৰলৈকে নিজকে লৈ যাব। অসমৰ মামা মামী আদানী আম্বানীৰ মডেল একে। বসুন্ধৰাৰ নামত অসমৰ ৰাইজে একো নাপায়, কিন্তু ডাঙৰ মামা ডাঙৰ মামী, সৰু মামা সৰু মামী, কাৰ্বি আংলঙৰ মামা মামী, কোকৰাঝাৰৰ মামা মামী, একে মডেল আৰু একেই ফৰ্মুলা। দিছপুৰৰ পৰা ডাঙৰজনে যেতিয়া এনেধৰণৰ কাম কৰে, তেতিয়া আৰু নিশ্চয় তেওঁৰ সতীৰ্থসকলে একেখিনি কামকে নিজৰ স্তৰত আগবঢ়াই লৈ যাব। মন্ত্ৰীপত্নীয়ে একেদিনাই ৩৬ বিঘা ভূমি ক্ৰয়ে ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি ৰখাৰ সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এনেদৰে আক্ৰমণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল না খাউংগা না খানে দুংগা। গতিকে গৰুখুটি প্ৰকল্পৰ নামত মন্ত্ৰী বিধায়কে কেনেদৰে ৰাইজৰ টকা লুণ্ঠন কৰিছে, গিৰগাঁৱৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হৈছে, তাক লৈ নিশ্চয় প্ৰধানমন্ত্ৰী কাৰ্যালয়ে তদন্ত কৰিব। আৰু ইতিমধ্যে এই বৃহৎ কেলেংকাৰীৰ কথা অসমৰ ৰাইজে বুজি পাইছে। গতিকে প্ৰধানমন্ত্ৰী মোদীয়ে কোৱা কথাৰ বিপৰীত দিশত যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাম কৰি আছে, সেই কথা নিশ্চয় তেওঁ বিচাৰ কৰিব। গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বসুন্ধৰা আঁচনিৰ সন্দৰ্ভতো তীব্ৰ বাক্যবাণেৰে আক্ৰমণ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয়, বসুন্ধৰা আঁচনিৰ নামত আজি অসমৰ জনসাধাৰণে একো নাপায়, কাৰণ অসমত এতিয়া মামা মামী আদানী আম্বানীৰ মডেল চলিছে। গতিকে দিছপুৰৰ মুখ্যজনে যি কাম কৰিব, তাক সতীৰ্থসকলেও অনুকৰণ কৰিব। মই আশা কৰোঁ যে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে নিশ্চয় এই গোটেই বিষয় লৈ তেওঁলোকে নিজে যিদৰে উচিতভাৱে নিশ্চয় তেওঁলোকে কিছু তদন্ত কিছু তথ্য গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কৈছিল না খাউংগা না খানে দুংগা, কিন্তু গৰুখুটিত কেনেদৰে ৰাইজৰ টকা পইচা বিভিন্ন মন্ত্ৰী বিধায়কে কেনেদৰে খাইছে, লুণ্ঠন হৈছে, কেলেংকাৰী হৈছে, এইখিনি কথা সকলোৱে এতিয়া অৱগত হৈছে। আৰু মই ভাবোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নিজে বিচাৰ কৰিব যে তেওঁ কথা কৈছে এটা আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰি আছে বিপৰীত। নকলেও হ'ব যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ ভূমি ক্ৰয়ৰ পাছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ ভূমি ক্ৰয় প্ৰসংগই ৰাজ্য উত্তাল কৰি ৰাখিছে। বিজেপিৰ ৱাশ্বিং মেচিনত চাফা হৈ এতিয়া সম্পূৰ্ণ নিকা বুলি নিজকে দাবী কৰাৰ পাছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ ভূমি ক্ৰয়ৰ তথ্য পোহৰলৈ আহে। এই তথ্য পোহৰলৈ অহাৰ পাছতে এতিয়া প্ৰশ্নৰ উদয় হৈছে, কোটি কোটি টকাৰে মন্ত্ৰীৰ পত্নীয়ে ভূমি ক্ৰয় কৰিবলৈ ক'ত ধন পালে? এইবোৰ প্ৰশ্নই ৰাজ্যবাসীক উৎসুক কৰি তোলাৰ সময়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কটা ঘাট যেন চেঙাতেল দিয়াৰ দৰে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।